Hello friends, welcome back to my YouTube channel. So friends, আজি আছো পিছফালে। So ভিডিওটো স্টার্ট কৰিছো পিছফালৰ পৰা যেহেতু আপোনালোকক ডেইলি ব্লগ আৰু উইকলি ব্লগ দুয়োটাত আপোনালোকে ভোট দিছিল। ভাল লাগিছে। মানে দিয়াৰ কাৰণটো আছিল প্ৰথমতে ভাবিছিলো এনেই দিলো আৰু সকলোৱে দেই ময়ো দি চালো। কিন্তু উপায় নাই সকলোৱে মাৰিছে ডেইলি ব্লগত ভোটবিলাক মাৰিছে। একো নাই আপোনালোকক ডেইলি দিব নোৱাৰিলেও যি পাৰো আপোনালোকক দি থাকিম আৰু ডেইলি হিচাপত। যেহেতু এতিয়া কৰোনা টাইম ঘৰতে থাকি ভিডিঅ' বনাব লাগিব। এতিয়া আছো ঘৰৰ একেবাৰে পিছফালে, ওচৰত পুখুৰী, পানী নাই, আল্টিমেট হৈ আছে। চ' ফ্ৰেণ্ডছ, আজি মাতৃ দিৱসৰ সমূহ মানে পৃথিৱীৰ প্ৰতিগৰাকী মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা থাকিল। তেওঁলোক ভালে কুশলে থাকক তাৰে কামনা কৰিলোঁ। সেইবাবে ডেইলি ব্লগত ভাবিছোঁ এটা ইউটিউবত মই ভিডিঅ' চাইছিলোঁ যে তাত কিবা মানে বস্তু আৰু বটল কাটি কিনে কিবা কিবি কৰে। চ' আপোনালোকক গোটেইখিনি আজি মই দেখাম। চ' ফ্ৰেণ্ডছ, এতিয়া আহিছোঁ আগফালে আৰু ইয়াত মানে বস্তুটো বনাই আছোঁ, এক্সপেৰিমেণ্ট কৰি আছোঁ। এইফালে আছে সঁজুলি, দেখাই আছোঁ আপোনালোকক কি কৰোঁ। চ' আগতে একো নকওঁ, প্ৰথমতে কামটো কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। কৰিব লাগিব কেইটামান, চাই থাকক। ফ্ৰেণ্ডছ, এইখনে হৈছে আমাৰ ঘৰৰ মিনি বাগান, একেবাৰে আল্টিমেট। আমাৰ ইয়াত আল্টিমেট বস্তুবিলাক আছে। তো আপোনালোকক প্ৰথমৰ পৰা একেবাৰে শেষলৈকে দেখাই আছোঁ আৰু আপোনালোকে চাই থাকক। সেইফালে বেঙেনা আল্টিমেট লাগি আছে, আৰু এইফালে ডাঠা বুলি কয় যে, বাকী ক'ত কি কয় আৰু আপোনালোকৰ ফালে নাজানো। আৰু এইফালে ডাঠা, আৰু এইফালে আছে পদিনা, আৰু এইফালে চাওক না জলকীয়া জ্বালা আৰু কিবা কিবি কয়। চ' আপোনালোকে কমেণ্টবিলাক কৰি দিব তলত। আপোনালোকক শ্বৰ্টকৈ এটা ভিউ দেখাই আছোঁ, চাই থাকক। চ' গাইছ, এতিয়া চাওক না এইফালে পটলৰ গাছ একেবাৰে আল্টিমেট হৈ আছে। চ' গাইছ, এইফালে আছে ভেন্দি, ভেন্দি আল্টিমেট, আৰু এইফালে জলকীয়া হৈ আছে, আল্টিমেট হৈ আছে। আৰু পদিনাটো লৈ লওঁ উঘলি, তাৰপিছত আপোনালোকক দেখাই আছোঁ গোটেইখিনি। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। চ' গাইছ, এই পদিনা আল্টিমেট পদিনা, ইয়াৰ পৰা নিব লাগিব আৰু উঘালি কিনে নিব লাগিব। লৈ যাওঁ আৰু আপোনালোকে চাই থাকক। চ' গাইছ, এই আনিছোঁ পদিনা, দেখিছে, আৰু ইয়াৰ অলপ অলপ কাটিব লাগিব। আৰু এইফালে চাইকেলখনৰ ওপৰত ষ্টেণ্ড, আৰু ইয়াত দিম পদিনা। চ' গাইছ, ফাইনেলি ৰেডি এইটো। কিন্তু এইটো মানে পদিনাবোৰ গাজিব আৰু এসপ্তাহ বা এমাহ পিছত, আৰু নাগাজিবও পাৰে। চ' ইয়াত থৈ দিওঁ আৰু এনেধৰণে থৈ দিওঁ, আৰু ইয়াৰ ওপৰত পানী দিব লাগিব। বুজি পাইছে যে বটলটো ফুটা কৰি মানে ইউটিউবত চালোঁ, মানে এনেধৰণে বনাই আৰু বনাইছোঁ। কি হয় এইটো দেখা যাব, আৰু যদিহে গাজে তেনেহ'লে আপোনালোককো দেখাম। চ' ফ্ৰেণ্ডছ, চাওক, এইফালে বস্তুটো মানে লগাই দিলোঁ। পদিনা গাজি গাজি আহি থাকিব। যদিহে গাজে আৰু আপোনালোকে আশীৰ্বাদ কৰিব এনেদৰে যাতে কামটো ছাকচেছ দিয়ে। এইখনে হৈছে আমাৰ সৰু বাগান আৰু। চ' ফ্ৰেণ্ডছ, সৰু ব্লগটো চাই আপোনালোকে কেনে পালে জনাব। যিহেতু মিনি লকডাউন, কিন্তু আমাৰ বাবে একেবাৰে কমপ্লিট লকডাউন হৈ গৈছে। কাৰণ গম পাইছে, স্কুল কলেজ চববিলাক বন্ধ যেতিয়া, ঘৰৰ পৰা বাহিৰতো ওলাব নোৱাৰি, আৰু কৰোণাৰ বাবে বাহিৰত যাই মানে ব্লগ বনোৱা নাই একচুৱেলি। চ' সকলোৱে ঘৰতে থাকক, ছেফ থাকক, আৰু আপোনালোকে কোৱা ধৰণে মানে এনেধৰণে ব্লগবোৰ দি থাকিম আৰু ডেইলি ব্লগ কি হয়। আৰু চ' ফ্ৰেণ্ডছ, চেলেঞ্জ ভিডিঅ' লাগে যদি আপোনালোকে তলত গৈ কমেণ্ট কৰি দিয়ক, আৰু কেনেকুৱা লাগে ক'ব। আৰু সেইফালে যে ঘৰবোৰ দেখিছে, ভূতৰ ঘৰ, লাগে যদি চেলেঞ্জ ভিডিঅ' বনাব পাৰোঁ। যদি আপোনালোকে
কমেণ্ট কৰি দিয়ে আৰু এইটো ভিডিঅ' আপোনালোকে চাই কেনে পালে জনাব কমেণ্ট কৰি আৰু নতুন এটা ভিডিঅ'ত অতি সোনকালে লগ পাম সো ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব আৰু 2K হোৱাৰ বাবে সাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বাই বাই